हेलो एवरीवन की खबर आपनलोকৰ आशा कৰো खबर निश्चय ভাল আৰু দিল্লীৰ পৰা এটো প্ৰথম ব্লগ হয় আজি যাব ওলাইছো মানে দিল্লীৰ এমছলে কিবা এটা বিশেষ কাৰণত আৰু ইয়াতে জানেনে বহুত গৰম মানে ইয়াতে আজিটো কিমান 42 ডিগ্ৰী দেখাই আছে নাজানো আৰু কিমান মানে গৰম পৰিব আৰু বৰষুণৰটো একো নামগন্ধ নাই অসমত বাৰু যিয়ে নহওক গম পাইছো বৰষুণ পৰিছে বুলি আৰু এতিয়া যাব ওলাইছো গুটেখিনি দেখাই থাকিম চাই থাকিব আৰু গাইস ঘৰপাই ইমান জানানে হালত বেয়া হৈ গৈছে না এই হাতাই মই আৰু বা আহিছো বিশেষ এটা কামত যাব লগা আছে এফালে চোৱা হে ক'ত যাম ক'ত যাম ক'ত চফা পিন্ধিছা উঠাই লোৱা বাই কৈ দিয়া বাই হাই কৈ দিয়া হাই হাই আমি হাই কৈ দিয়া হাই আৰু আমি এতিয়া যেহেতু মেট্ৰ'টো যাম সেইকাৰণে সময়পুৰ বদলি মেট্ৰ' ষ্টেচন আহি পালোঁ আৰু টাইম হৈ গ'ল গোটেইখিনি দেখাই থাকিম আৰু ইয়াতে চাওক না বহুত বেছি গৰম মানে সেইকাৰণে মই ভিডিঅ' অলপ অলপকৈ কৰি আছোঁ দেখাব চেষ্টা কৰিম গোটেইখিনি চাই থাকক আৰু গাইজ সেইদিনাখন মানে কথমটি মানে ফাইন ভৰা পৰা বাছিলোঁ মেট্ৰ' ষ্টেচনত যেহেতু ভিডিঅ' এলা নাছিলে আৰু মই কথাটো গম পোৱা নাছিলোঁ ভিডিঅ' বনাই দিছিলোঁ আৰু এয়া আমি মেট্ৰ'ত উঠাৰ পিছত মাহীয়েক ভাগিনীয়েকক চাওকচোন কাণ্ডবিলাক আমি দুজনী এনেকৈ আহি আছোঁ আৰু আহি পালোঁ এইমছত পোৱাৰ পিছত এয়া চাওকচোন তাই মানে মোক কিখন যে কৰি আছে তাই গালত চিকুটিছে নাকত মানে গোটেইজনী একদম মানে কিবা কৰি দিছে তাই মোক আৰু যিয়ে নহওক এয়াই হৈছে মৰম ন মাহী ভাগিনৰ মৰম এয়া আৰু আমি দেখাই কৰি হোৱাৰ পিছত এইমছৰ পৰা ওলালোঁ আৰু ইয়াতে বহুত মানে মানুহ আৰু গৰম চাওকচোন মানে একদম ভিডিঅ' বনাবলৈ অশান্তি লাগি গৈছে তাৰপিছত আকৌ ঘৰলৈ আমি মেট্ৰ' দিয়ে আহিলোঁ আৰু এয়া আহি গ'ল ট্ৰেইন আমি উঠিলোঁ আৰু এজনী কাজিন লগ পাইছিলোঁ তাতে মানে বাহঁতৰ ভাগিন এজনীও যিহেতু তাতে থাকে তাইকো লগ পাইছিলোঁ তাইও আহিছিলে আৰু এয়া হাই দিছে এইফালে আমাৰ পোৱালি আৰু চাওকচোন তাইক যে মানে একদম শান্তি দিয়া নাই গোটেই মেট্ৰ'খনত মানে তাই এনেকৈ ধৰি থাকিব লাগে আৰু তাইৰ পিছত মানে কোনোবা নহয় কোনোবা থাকিবই লাগিব মানে গোটেইজনী একদম উৎপাত কৰি আহিছে মানে তাইক কোনো মানুহ নোচোৱা মানুহ নাই মানে ইমানেই চিঞৰ বাখৰ কৰি আহিছে আৰু এয়া আমি এতিয়া মাটি তলেদি আহি আছোঁ মেট্ৰ' মানে আমি যিহেতু যাম সময়পুৰ বদলি তো সেইকাৰণে আমি মাটি তলেদি আহি আছোঁ মেট্ৰ'ত আৰু সেইদিনাখনে মৰ্ণিং আমি গৈছিলোঁ ইণ্ডিয়া গেট চাবলৈ এয়া অকণমান ভিডিঅ' ক্লিপছ লৈ থৈছিলোঁ সেয়াও দেখুৱাই দিছোঁ আৰু আজিৰ ভ্লগটো ইমানেই আছিলে যদি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' লৈ আকৌ আহিম আজিলৈ আহিছোঁ বাই বাই